কেনেকুৱা খবৰ? নিশ্চয় ভালেই চাগে দেই। আজি বহি বহি বহুত আমনি পাইছিলোঁ, ব'ৰ হৈ গৈছিলোঁ। লগৰকেইজনে ক'লে এঠাইৰ পৰা ফুৰি আহোঁগৈ ব'লা। মই নিজেও যোৱা নাই বাৰু সেই ঠাইলৈ। তাকে আজি ওলাই চাই আহোঁ কেনেকুৱা জেগানো। নতুন লোকেশ্যন এটা দেখুৱাব বোলে, ধুনীয়া বোলে সাগৰৰ দৰে নদী এখন। নদী নে কি সাগৰ? গংগা নদী। গংগা নদী চাবলৈ যাওঁ। তাকে আহক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট। আমি যাম, কিহত যাবা এতিয়া? অট'ত যাম। অট'ত এই অট' আহি পাই গ'লহি। দেখে বহি তুমি আগত বহাবি গৈ আছো এতিয়া। আমি উল্টাকে বহিছোঁ যে এইটোকে উল্টাকে চব উল্টা হৈ গৈছে। ছাৰ আমাৰ আগত বহিছে, এই একদম পুৰা আহি বছ কেনেকুৱা লাগিব বাৰু জেগাডোখৰ চাবলৈ? মজা তেতিয়াহ'লে চাবলৈ ভাল লাগিব জেগাডোখৰ। বলক এতিয়া দুৰ্গা চাওক। এতিয়া মঞ্জুশ্ৰী পাইছোঁ। নাই পোৱা পালোঁ পাই গ'লো আৰু পাওঁ। মঞ্জুশ্ৰী পাইছোঁ। আমি আকৌ এখন টমটমত মানে বেটেৰী ৰিক্সাত যাম। বেটেৰী ৰিক্সা এখন এবাৰ উঠো নাই বুলি কোৱা পইচা নিদিব মই আহিছোঁ বাৰু আগতেও সেই জেগা লোকেশ্যনলৈ মই যোৱা নাই। আজিহে যাম। আমাৰ চাইড যায় ৰৈ যাব বিষালেই। আমাৰ চাইডা বহুত দূৰত পেটৰ বিষ হৈ আছে। পেট পালে আৰু গেছ হৈছে ইয়াতে আৰু গাইছ মিঠাই ক'বা চাওক খাওঁ খাওঁ লাগি গৈছে। মিঠাই দেখি খাওঁ খাওঁ লাগি গৈছে। খাই হওক 10 টকাই ল'ব। এই 10 টকাত কেইটা মিঠাই পাব? এটা পাব। এটা মিঠাই মোক একো পোৱা নাই। বিভিন্ন ধৰণৰ মিঠাই আছে। এতিয়া আকৌ গৈ আছোঁ দুৰ্গা চকৰ পৰা এতিয়া ক'ত যাব লাগে চাই পাতিহলি গৈ নতুন লোকেশ্যনটো চাব যাম।
দেখিছে গাড়ীত লোকেশ্যন চাগে আমি এনেকুৱা ভিডিঅ' দেখিছেনে কেতিয়াবা এই বেটেৰী ৰিক্সাত যোৱা এই প্ৰথম বনাইছোঁ বেটেৰী ৰিক্সাত বৰষুণ আহি গৈছে বৰষুণ আহিলে কি চাবলৈ যাবা ভাবিয়ে নাপাওঁ আপুনি কি বতৰ পাতিছে জানো এই ৰ'দ দিয়ে এই বৰষুণ দিয়ে এই ৰ'দ দিয়ে বৰষুণ দিয়ে মাতি লাগি গৈছে এই আহিয়ে গ'ল বেছ মজা চাব নাপাব যেন পাইছোঁ বৰষুণ কি কোম্পানী এক্সাইড বেটেৰী কোম্পানী আছে কিমান যাব অকল কোম্পানীয়ে আছে হয় নি আমাৰ যিবোৰ বেটেৰী লাগি আছে গাড়ী অঁ কোম্পানী অঁ বেটেৰী কোম্পানী আছে ন ইয়াৰ পৰাই ডিষ্ট্ৰিবিউট হয় চাগে অঁ ইয়াৰ পৰা এতিয়া কিমান দুই কিলোমিটাৰকৈ জানেই দুৰ্গা পূজাৰ সময়ত দুৰ্গা পূজা চবতকৈ বেষ্ট দুৰ্গা পূজা ক'ত হয় কলকাতাত এতিয়া আৰম্ভণি হ'লেই ইয়াত দুৰ্গা পূজা গেটৰ আৰম্ভণি হ'লেই গেট বনালে হেৰি বনালে চব আৰম্ভণি হৈ গ'ল এতিয়া চাবহে লাগে আৰু দুৰ্গা পূজা কেনেকুৱা বন্ধুসকল দেখিছেনে কেনেকুৱা ঘৰ অসমত দেখিছে এনেকুৱা ঘৰ ইয়াত সাধাৰণতকৈ সাধাৰণ অৱস্থাত মানুহ বসবাস কৰিব পাৰে ইয়াত দোকানবিলাক আপুনি চাবচোন আমাৰ অসমত তেনেকুৱা দোকান নেদেখে কিন্তু ইয়াত এনেকুৱা তম্বু তৰাৰ নিচিনা দোকান থাকিব ন তাতে অহগন কাষ্টমাৰ আমাৰ লোকেশ্যন পাই গ'লোহি আৰু এটা বস্তু দেখুৱাম হওক বস্তু দেখুৱাম এইয়া চাওক চুইচ গেট এইখন হ'ল মিনি জাহাজ কি লিখা আছে নাম দেৱী দুষভুজা অঁ চৰি দেৱী 10 ভুজা মানে মা দুৰ্গা নামত ৰখা আছে এখন নাওখন ইয়াত কেইখন নাও আছে ইয়াত 4খন নাও আছে আপোনালোকে যে সাগৰৰ মাছবিলাক ধৰে কেতিয়াবা ইউটিউবত ভিডিঅ'বিলাক দেখিছে চাগে নিশ্চয় এনেকুৱাবিলাক জাহাজতে ধৰে ইয়াত মাছ ধৰে তলত বক্স আছে নহয় এখন মানুহ নহয় হেৰি বক্স আছে এনেকুৱা ধৰণৰ জাহাজ থাকে ইয়াত মানুহ বহিব পৰা ব্যৱস্থা কৰি দিছে মানুহ বহিব পৰা ব্যৱস্থা কৰিছে সেইখন ব্ৰিজ তাত ডাঙৰ জাহাজ লাগে একদম ডাঙৰ জাহাজ নাও এখন আহি আছে এই আপুনি লাইভ চাওক এয়া মাছ দেখুৱাই দিলোঁ এইয়া চাওক ভয় নকৰে যিমান ওচৰলৈ নাযাওক এই ভয় নকৰে দেখি পাইছে কি অদ্ভুত গৰম উঠি আছিলে কাৰণে আৰু খোজকাঢ়ি আমনি লাগিছে আৰু তাতে মাছৰ বজাৰ এতিয়া খুলিবলৈ অকণমান দেৰি আছে সেইটো কাৰণে অকণমান পুখুৰীটো কাণতে বহি ল'লোঁ পুখুৰী কিনাৰত বহি লৈছোঁ অলপ পাছতকৈ মাৰ্কেট 5টা বজাৰ পৰা আৰম্ভ হ'ব বোলে মাছৰ মাৰ্কেট তেতিয়াহে মাছ কিনিব যাম মাছ খাম বুলি ভাবিছোঁ মাছ চাওক ৰৌ মাছ আজি বিশেষকৈ ইমান মাছ ওলোৱা নাই আমি ৰৌ এজনীকে ল'লোঁ
আদানি তেল দিয়ে সব দিয়ে দিয়েছে বড় মাছ। তেতিয়াহ'লে আমাৰ বজাৰ কৰা হৈ গ'ল মাছ। এতিয়া আমি আমাৰ নিজৰ জেগালৈ ওলালোঁ। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত মাৰিলোঁ আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপায়। মাছ ল'লে কিবা এটা কৈ দিয়া। লাইক কমেণ্ট শ্বেয়াৰ পাহৰি নাযাব। ঠিক আছে, তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আমাৰ চাহেবৰ মাছৰ ৰেচিপিটো দেখুৱাই আছোঁ দেই, চাবলৈ নাপাহৰিব।